ঐ পাগলী, মই তোক বহুত ভাল পাওঁ। তই মোক কেতিয়াও এৰি নাযাবি হা। সেই পাগল, মই কি তোক ভাল নাপাওঁ নেকি? তাকে ভয় লাগে অ'। তই কেতিয়াবা যদি মোক এৰি থৈ যাৱ। মই জানো তোক এৰি থাকিব পাৰিম। নোৱাৰ, মোৰ কিন্তু ভয় হয়। একো নাই, বাদ দে। সেই তাত ভংগে ব'ল। ঠিক আছে ব'ল। হেল্ল'। হেল্ল', ক'ত আছ তই? মই ঘৰতে বহি আছোঁ অ'। ঘৰত কি কৰি আছ? বহি আছোঁ আৰু তোক মিছ কৰি আছোঁ। তোৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে। ইম্পৰ্টেণ্ট কথা আৰু মোৰ লগত? কি কথা কচোন? দেউতাৰ চাকৰিটো ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ হৈছে। মৰ্ণিঙত ট্ৰেইন আছে। মই যাবই লাগিব। হয়তো তোক আৰু লগ নাপাবও পাৰোঁ। তই কি মোৰ লগত ধেমালি কৰি আছ ন? চা, মই তোৰ লগত কোনো ধেমালি বা পাগলামি কৰি থকা নাই। তোক মই কৈছিলোঁ নহয়, সকলো সময়তে ধেমালি কৰা ভাল নহয় বাবু। না ৰে, সঁচাকৈ যাব লাগিব ৰে, ধেমালি কৰা নাই। ক'ত আছ তই? আই লাভ ইউ। ক'ত তই এতিয়া হা? মোৰ হাতত একদম টাইম নাই। সময় নাই বাবু, যাবই লাগিব। প্লিজ এবাৰ দেখা দি যা বাবু। বৰ্তমান এইটো পচিবল নহয়, বহুত দেৰি হৈ গ'ল বাবু। তইতো জানই ন পাগলী, তোৰ বাহিৰে মই একো ভাবিবই নোৱাৰোঁ। প্লিজ তই এবাৰ আহ না। আমি যে প্ৰথম লগ পাইছিলোঁ, সেই ঠাইতে মই তোৰ বাবে ৰৈ থাকিম। এতিয়া আহ, প্লিজ বাবু, এতিয়াই আহ। অভিবুজি পা না, এতিয়া নোৱাৰিম বে। মই সেইবিলাক একো নাজানো। তই আহিবই লাগিব। মই তোৰ বাবে ৱেইট কৰিম। আচ্ছা, তই তাতে থাকিবি, মই ট্ৰাই কৰি আছোঁ ৰ। ইমান দেৰি কিয়? বহু কষ্ট কৰি দাদাক এফালে পঠিয়াই মই আহিছোঁ কোনোমতে। তোক আজি কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম। তোৰ নিচিনা ল'ৰাক মই ইউজ কৰোঁ। তোক মই কেতিয়াও ভাল পোৱাই নাছিলোঁ। আই জাষ্ট হেট ইউ। তোৰ নিচিনা ল'ৰা দিনটোত মোৰ পাছত হাজাৰটা ঘূৰে। তই মোৰ জীৱনত থাক বা নাথাক, মোৰ একো আহে নাযায়। তোক মই ইমান দিনে ভাল পোৱা নাছিলোঁ, ভাল পোৱা অভিনয়হে কৰি আছিলোঁ। কি? সকলোবোৰ অভিনয়হে আছিল। মই ডিব্ৰুগড়লৈ যাওঁ আৰু জীৱনত তই মোৰ কাষলৈ নাহিবি। মই তোৰ মুখ চাব নিবিচাৰোঁ। আই জাষ্ট হেট ইউ। তই মোৰ জীৱনত থাক বা নাথাক, মোৰ একো আহে নাযায়। মই তোৰ মুখ চাব নিবিচাৰোঁ। আই জাষ্ট হেট ইউ। দুখৰে হুমুনিয়া আজি জেলো গৰি সেমেকাৰে। হেল্ল'। হেল্ল' অভি, সংগীতাই তোক কথা এটা ক'বলৈ কৈছিলে, মই পাহৰিয়ে গৈছিলোঁ। মানে তোৰ কাৰণে তাই মোৰ হাতত চিঠি এখন দি থৈ গৈছে। তই ক'ত আছ? মই ঘৰতে আছোঁ। মই গৈ আছোঁ। ঠিক আছে আহ তেন্তে। আহিলি? অঁ, এয়া সংগীতাই দিব। এইখন পঢ়িব কৈছে তোক। আৰু মোৰ কিবা এটা কাম আছে, মই যাওঁ। নাই ইম্পৰ্টেণ্ট কাম এটা আছে, হ'ব লাগিব, যাওঁ।
আভি তই দুখ নকৰিবি তইতো জানই ন তোক মই কিমান ভাল পাওঁ তোক মই তেনেকৈ কোৱাৰ কোনো মন নাছিল জান তোৰ লগত কথা পতাৰ সময়ত দাদা আহি সকলোবোৰ কথা শুনি পালে আৰু সিটোৰ পাছফালৰ পৰা আমাক চাই আছিল মই তাক দেখাৰ বাবে তোক তেনেকৈ ক'লোঁ প্লিজ বেয়া নাপাবি বাবু আই লাভ ইউ প্লিজ বেয়া নাপাবি বাবু আই লাভ ইউ মই সদায় তোৰে হৈ থাকিম বাবু মই তোক ডিব্ৰুগড় পাই ফোন কৰিম তই এইবোৰ একো ভাবি নাথাকিবি এতিয়া বাই বাবু আই লাভ ইউ কি হ'ল তই ইমান দেৰি পকাই আহিছ যে আজি 12 বজাত ডিব্ৰুগড় যোৱা ট্ৰেইনখন হঠাতে এক্সিডেণ্ট হৈ সকলো মানুহ কি কৈ আছে বেদে সেইখন দেখোন সংগীতা গৈছিল সংগীতাও গৈছিল অঁ তই ক'ত পালি খবৰটো নিউজত দিছিলে খবৰটো কি হ'ব অভি এতিয়া মই খবৰ ল'ব লাগিব তহিদ তই মই যাব লাগিব লাহে যা আমি যাওঁ খবৰ ল'ব লাগিব মই খবৰ লৈ আহিম লাহে যাবি দেই ঐ লাহে লাহে যাবি হেল্ল' বাবু আজি 12 বজাত ট্ৰেইনৰ টিকেট নাপালোঁ আমি আজি নাযাওঁ কাইলৈ যাম